আজি টুকুৰা টুকুৰ কাপোৰৰ পৰা এটা ধুনীয়া বস্তু বনালোঁ। নমস্কাৰ, মই অল্পনা। আজি ভিডিঅ'টো ৰাতিপুৱা দাঁত মজাৰ পৰা আৰম্ভ কৰিলোঁ। কেমেৰা অন কৰাৰ পাছতহে গম পালোঁ কাপোৰটো মই উল্টাকৈ পিন্ধি আছোঁ। এতিয়া চাওক আমাৰ ঘৰৰ ৰাতিপুৱা পৰিৱেশটো। ঘৰৰ পিছফালে হাঁহকেইটা চৰি আছে ধুনীয়াকৈ আৰু পানীও শুকাইছে। যেতিয়া বৰষুণ দিব তেতিয়া সম্পূৰ্ণ হ'ব। আৰু এয়া মায়ে পাৰিলে পাণ এখিলা এখিলাকৈ হিচাপ কৰি মই 5 গুছি বেচিবৰ কাৰণে থৈ দিছোঁ। তাৰ পাছতে এই যিখিনি মাটিত পেলাই থৈ দিছোঁ সেইখিনি মায়ে খাব। আমি যেতিয়াৰ পৰা জনা শুনা হৈ আহিছোঁ তেতিয়াৰ পৰা আমাৰ ঘৰত পাণ কিনা দেখা নাই, কাৰণ আমাৰ ঘৰত বহুত পাণ আছে। যেতিয়া আমি LP স্কুলত পঢ়ি আছিলোঁ তেতিয়া মায়ে পাণ বেছিয়ে আমাক 1 টকা 2 টকা দি পঠিয়াই আৰু এতিয়ালৈকে বেছিয়ে আছে। আমি কিনিব লগা নহয়, বেলেগক বেচোঁ আৰু লগতে আমি ঘৰতো খাওঁ। আজি বহুত দিনৰ মূৰত ৰ'দটো দিয়াৰ কাৰণে ফুলৰ টাবখিনি মই উলিয়াই দিলোঁ। সিদিনাখন মই 12টা ইউফৰবিয়াৰ ডাল কলম দিছিলোঁ, সেইকেইটাও ৰ'দত উলিয়াই দিলোঁ। আৰু তাৰ লগতে কলম দিছিলোঁ দুপৰ টেঙা ফুলৰ পুলি, সেইকেইটাও মই ৰ'দত উলিয়াই দিলোঁ। টুকুৰা টুকুৰ কাপোৰৰ পৰা মই বনালোঁ 2টা গাৰু কভাৰ। তাৰ পাছতে দুপৰীয়া খালোঁ অমিতা তৰকাৰী। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ, কাইলৈ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।